বন্ধুসকল, মই বৰ্তমান আছোঁ গুৱাহাটীৰ চানমাৰী ফ্লাইঅভাৰৰ ওপৰত আৰু আপোনালোকক এক বিশেষ ঠাইলৈ মই লৈ যাবলৈ ওলাইছোঁ। সকলোৱে জানে, সকলোৱে শুনিছে আপোনালোকে বশিষ্ঠ মন্দিৰৰ কথা। বৈদিক যুগৰ এই মন্দিৰ আৰু বশিষ্ঠ আশ্ৰম বুলি আচলতে কোৱা হয়। তাতে শিৱ মন্দিৰ এটা আছে আৰু সকলোৰে আকৰ্ষণৰ এক স্থান, আকৰ্ষণীয় স্থান। যিসকল পৰ্যটক আহে গুৱাহাটীলৈ আৰু তেওঁলোকে বশিষ্ঠ মন্দিৰ দৰ্শন কৰে। মই আজি আপোনালোকক এই বশিষ্ঠ মন্দিৰৰ মই এক দৰ্শন কৰাম। বলক। চানমাৰীৰ পৰা ৰাধা গোবিন্দ বৰুৱা পথ বা জু ৰোড, গণেশগুৰি, দিছপুৰ, ডাউন টাউন, 6 মাইল জয়ানগৰ, বেলতলা হৈ আমাৰ এই যাত্ৰা বশিষ্ঠ মন্দিৰলৈ। প্ৰায় 12 কিলোমিটাৰ পথ অতিক্ৰম কৰি এয়া আমি আহি উপস্থিত হৈছোহি বশিষ্ঠ মন্দিৰৰ প্ৰৱেশদ্বাৰত। প্ৰকৃতিৰ এক মনোৰম পৰিৱেশত অৱস্থিত বশিষ্ঠ আশ্ৰম। গুৱাহাটীৰ দক্ষিণ পূব প্ৰান্তৰ গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ নিচেই কাষতেই অৱস্থিত বশিষ্ঠ মন্দিৰ। প্ৰাক বৈদিক যুগতেই বশিষ্ঠ মুনিয়ে আৱিষ্কাৰ কৰি উলিওৱা এই বশিষ্ঠ আশ্ৰমত মূল মন্দিৰ দুটা। পৰৱৰ্তী কালত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই মন্দিৰ পুনৰ নিৰ্মাণ কৰে। প্ৰথমটো মন্দিৰ ভগৱান শিৱৰ আৰু ভগৱানৰ অৱস্থিতি মন্দিৰৰ গৰ্ভগৃহত। শিৱ মন্দিৰৰ পৰা ওলাই কেইখোজমান গ'লেই নিৰ্মল বশিষ্ঠ নদী। সন্ধ্যা ললিতা কান্তা নামৰ ত্ৰিধাৰাৰে পৰিপুষ্ট বশিষ্ঠ নদী। হয়তো বহুতেই নাজানে বশিষ্ঠ মন্দিৰৰ অৱস্থান অসমৰ দাঁতিকাষৰীয়া ৰাজ্য মেঘালয়ৰ
ৰি-ভৈ জিলাৰ একেবাৰে কাষতে আৰু বশিষ্ঠ নদীৰ স্ৰোতৰ উৎপত্তি ইয়াতে। অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলৰ নিতৌ আগমন হয় বশিষ্ঠ আশ্ৰমৰ এই সুন্দৰ নিৰ্মল পৰিৱেশত। বশিষ্ঠ নদীৰ প্ৰাণৱন্ত ধাৰাত স্নান কৰি এই পৰ্যটকসকলে অনাবিল প্ৰশান্তি অনুভৱ কৰে। কিন্তু অতি পৰিতাপৰ কথা, কেতিয়াবা কিছু অসচেতন লোকে ইয়াত কাপোৰ কানি ধুই ফল মূলৰ বাকলি আৰু আৱৰ্জনা পেলাই এই সুন্দৰ নিৰ্মল পানী লেতেৰা কৰে। ভাৰতবৰ্ষৰ সুনাগৰিক হিচাপে আমাৰ এই ঐতিহ্যমণ্ডিত স্থানসমূহ সুন্দৰ, নিকা আৰু পৰিচ্ছন্ন কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য। বশিষ্ঠ আশ্ৰমৰ দ্বিতীয়টো মন্দিৰ ভগৱান গণেশ আৰু মা দুৰ্গাৰ। এই মন্দিৰতে বশিষ্ঠ মুনিৰ এক সুবিশাল সুন্দৰ প্ৰতিমূৰ্তিও আছে।
হনুমান মহাদেৱ বাবা বশিষ্ঠৰ আশ্ৰম আৰু সৰস্বতী আৰু এইটো মা দুৰ্গা আৰু গণেশ। বাবা ঘৰ ক'ত? লখিমপুৰ। লখিমপুৰৰ পৰা ইয়াত কেতিয়া আহিলে? বহুত বছৰ হ'ল। মন্দিৰতে থাকে আপুনি? কিবা অসুবিধা হয়নে আপোনাৰ? খোৱা বোৱা গোটেইখিনি পাই থাকে? আপোনাক কিবা এটা সহায় কৰিম বাৰু মই। প্ৰকৃতিৰ এক মনোৰম পৰিৱেশত অৱস্থিত বশিষ্ঠ আশ্ৰম। গতিকে বশিষ্ঠ আশ্ৰমলৈ আহক আৰু ভক্তি আৰু প্ৰকৃতিৰ সৈতে একাত্ম হৈ প্ৰশান্তি অনুভৱ কৰক। আৰু এটা কথা, বশিষ্ঠ মন্দিৰলৈ আহিবলৈ নিচেই সহজ। গুৱাহাটীত উপস্থিত হৈ চিটি বাছ নাইবা যিকোনো ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ দ্বাৰা বশিষ্ঠ মন্দিৰলৈ আহিব পাৰে। গতিকে আজিলৈ ইয়াতেই বিদায় মাগিছোঁ। পুনৰ আপোনালোকক লগ পাম আমাৰ অন্য এক যাত্ৰাত।